নমস্কাৰ বন্ধু বান্ধৱীসকল। খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে এটা ডাঙৰ ঘোষণা কৰিছে যে যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলক মানে অসমত প্ৰায় 5 লাখ ৰেচন কাৰ্ড নতুনকৈ যোগান ধৰা হ'ব। আমি আগন্তুক দিনত অতি কমেও 5 লাখ দুখীয়া পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিব পাৰিম। বন্ধু বান্ধৱীসকল, যিসকলৰ ৰেচন কাৰ্ড নাই তেখেতসকলক মুঠতে অসমত প্ৰায় 5 লাখ ৰেচন কাৰ্ড নতুনকৈ দিয়া হ'ব। আৰু গতিকে যিসকলৰ নাই তেখেতসকলে ৰেচন কাৰ্ড লাভ কৰিব। যিসকলৰ ৰেচন কাৰ্ড নাই তেখেতসকলৰ কাৰণে এটা ভাল খবৰ। তাৰ পাছত আহিছোঁ আৰু এটা ভাল খবৰ। 1 লাখ নিযুক্তিৰ কথা যিটো কৈছিল, সেই 1 লাখ নিযুক্তি পৰিকল্পনাৰ ভিতৰত হ'ব শিক্ষকৰ নিযুক্তি। মানে যিসকলে টেটত উত্তীৰ্ণ কৰিছে সেইসকলৰ কাৰণে সুখবৰ, সেইসকলৰ নিযুক্তি প্ৰায় নিশ্চিত। আৰু তাৰ লগতে এটা বেয়া খবৰো আছে, যিসকলে টেটত উত্তীৰ্ণ হৈছিল তেখেতসকলৰ কাৰণে কোনো পৰিকল্পনা নাই অসম চৰকাৰৰ হাতত। প্ৰয়োজন হ'লে পুনৰ টেট পৰীক্ষা হ'ব, কিন্তু টেটৰ সকলৰ কাৰণে একেবাৰে বেয়া খবৰ। আৰু যিসকলে টেটত উত্তীৰ্ণ হৈছে তেখেতসকলৰ কাৰণে বিৰাট ভাল খবৰ। আৰু এই নিযুক্তি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কি কৈছিল অকণমান আপোনালোকক দেখুৱাইছোঁ। প্ৰথমে টেট উত্তীৰ্ণ সকলকে দিয়া হ'ব নিযুক্তি, তাৰ পিছতে প্ৰয়োজনত পুনৰ অনুষ্ঠিত হ'ব টেট, ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰমেশ বেগীয়ে। ইফালে টেটক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰীগৰাকীয়ে। টেট উত্তীৰ্ণৰ নিযুক্তিৰ ক্ষেত্ৰত এই মুহূৰ্তত কোনো পৰিকল্পনা নাই ৰাজ্য চৰকাৰৰ। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে আমি 1 লাখ নিযুক্তি এটা মিছন মোডত আমি সম্পূৰ্ণ কৰিম। আৰু এই 1 লাখ নিযুক্তি সৰহসংখ্যকে শিক্ষা বিভাগত হ'ব। গতিকে শিক্ষা বিভাগৰ পৰা ইতিমধ্যে আমি খালী পদসমূহৰ তালিকা সংগ্ৰহ কৰিছোঁ আৰু সৃষ্টি কৰিব লগা পদসমূহৰো তালিকা আমি প্ৰস্তুত কৰিছোঁ। আৰু খুব সোনকালে এই নিযুক্তি প্ৰক্ৰিয়া এইখিনি কাৰণে পুনৰ টেট হ'ব। টেটটো শিক্ষকসকলৰ হ'বলৈ হ'লেতো টেট লাগিবই। এতিয়া আমাৰ যিসকলে টেট পাছ কৰি আছে, প্ৰথমটো আমি তেওঁলোকক একমডেট কৰিব লাগিব। এই টেটটো কেন্দ্ৰীয় চৰকাৰে পাতে, কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়সমূহত নামভৰ্তি কৰিব। আৰু আমি যিটো টেট পাতোঁ আমাৰ বিদ্যালয়সমূহত নামভৰ্তি কৰাৰ কাৰণে। তো আমাৰ বিদ্যালয়সমূহৰ কাৰণে আইনে যিটো ব্যাখ্যা কৰিছে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টটো হ'লো আমি। তো আমি এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট হিচাপে আমি আমাৰ আসাম টেট পাতিছোঁ। এতিয়া যদি আমাৰ আসাম টেটৰ যদি প্ৰাৰ্থী নাথাকে, তেনেকৈ ক'ৰবাত মেনশ্যন কৰা আছে যে আমি টেটৰ পৰা ল'ব পাৰোঁ। যদি নাথাকে, কিন্তু আমাৰতো এতিয়া আছে, গতিকে কেন্দ্ৰীয় চৰকাৰে পাতা যিটো টেট, তাৰ যিখিনি উত্তীৰ্ণ হৈ থকা প্ৰাৰ্থী সেইখিনি এলাউ কৰা বা তেওঁলোকক আমি লোৱা, এই ক্ষেত্ৰত আজিৰ তাৰিখত কোনো আমাৰ পলিচি নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে যে প্ৰতিদিন টাইমত যিটো বাতৰি প্ৰকাশ হৈছিল, সেই বাতৰিটোত আপোনালোকে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কি কথা কৈছিলে গোটেইখিনি গম পালে। গতিকে ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।